হাই হাই কমলপুৰৰ স্বাস্থ্য বিভাগ হয় কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বিহদিয়া স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা উল্লেখযোগ্য যে ৰাইজৰ অভিযোগ অনুসৰি বিহদিয়া স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক নাই ঔষধ শুনক ৰাইজৰ অভিযোগ চকুৰ বেমাৰ হলেও তাৰ মানে কম দামীয়া সাধাৰণ ঔষধটো দিয়ে কিন্তু দামী ঔষধটো কোনোদিনে নিদিয়ে আৰু লেন্স লগাব লাগিলে কয় কি হেৰি সেই দামী লেন্স লগাব লাগে প্ৰাইভেটৰ পৰা কিনিব লাগে কিন্তু এটা কম দামীয়া লেন্স দে কম দামীয়া লেন্স খান লগাৰ লগে লগে মানুহটো আকৌ দেখা নোপোৱা হৈ যায় সেনেকুৱা আকৌ অসুবিধা হৈ যায় তেতিয়া মানুহজন আৰু ক'ত আৰু অপাৰেশ্যন কৰিব ক'ত আৰু লেন্স লগাব তেনেকুৱা কথা আৰু আমি মেডিকেলত আহোঁ চিকিৎসা ডক্টৰ দেখুৱাওঁ কিন্তু দামী ঔষধ এটাও নিদিয়ে একেবাৰে কম লিভাৰৰ বটল কোনোদিনে নিদিয়ে নাই চৰকাৰী নিদিয়ে আৰু হেৰি গেষ্ট্ৰিকৰ দামী ঔষধটো নিদিয়ে এই কম দামীহে একেবাৰে সাধাৰণ কম দামী ঔষধটো দিয়ে বাহিৰৰ পৰা আনিব লাগে কিন্তু দামী ঔষধ নিদিয়ে এটাও নিদিয়ে ডক্টৰ কেতিয়াবা এটা থাকে কেতিয়াবা দুটা থাকে মানুহ ভিৰ হৈ থাকে আজি দেখিবলৈ পাইছো এগৰাকী যেতিয়া ৰোগীৰ লগত মই কথা পাতিলো বা মই নিজেও যেতিয়া এইখন মেডিকেলত আহো বিভিন্ন সময়ত যেতিয়া আহো তেতিয়া কিন্তু সাধাৰণ মাত্ৰ চিৰিঞ্জটো সন্মুখৰ ফাৰ্মাচীৰ পৰা কিনি আনিবলগীয়া হয় যদিহে সাধাৰণ চিৰিঞ্জটো যদি চৰকাৰে যোগান ধৰিব নোৱাৰে এই ক্ষেত্ৰত তেওঁলোকে আচলতে ব্যৰ্থ হোৱা বুলি মই ক'বলৈ বিচাৰিছো ইমান এখন ডাঙৰ এখন চিকিৎসালয় বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ এখন চিকিৎসালয় এই চিকিৎসালয়খনত কিন্তু মাত্ৰ সীমিত কেইগৰাকীমান চিকিৎসকে চিকিৎসা কৰি থকা আমি দেখিবলৈ পাইছো অতি শীঘ্ৰে যাতে এইখন চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ যাতে চিকিৎসকক নিযুক্তি দি ৰাইজক যাতে সকাহ প্ৰদান কৰে চৰকাৰখনে ডাবলঞ্জনৰ চৰকাৰ কয় ৰাজ্যত বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ কিন্তু প্ৰকৃতাৰ্থত আচলতে আমাৰ ৰাজ্যৰ যিসমূহ শিক্ষা বা স্বাস্থ্য সেৱাত যথেষ্ট আমাৰ পয়ালগা অৱস্থা দেখিবলৈ পোৱা গৈছে আমাৰ যিখন বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে এইখন আজিৰ পৰা বহুদিন আগৰ পৰা এক অভিযোগ আছে ৰাইজৰ অভিযোগ আছে ৰোগীসকল আহি ইয়াত পৰ্যাপ্ত পৰিমাণে ঔষধ নাপায় সময়মতে ডক্টৰবিলাক বা চিকিৎসকবিলাক উপস্থিত নাথাকে আৰু যেতিয়া ইমাৰ্জেঞ্চিৰ সময় হয় ৰাতিৰ সময়ত কিন্তু তেওঁলোকে কিছুমান চিকিৎসকসকলে হেমাহি কৰা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত আমি আপোনালোকৰ মাধ্যমেৰে ৰাজ্যৰ স্বাস্থ্য বিভাগক আহ্বান জনাব বিচাৰিছো দাবী জনাব বিচাৰিছো অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষা বা স্বাস্থ্য সেৱাত উন্নতি সাধন কৰি যাতে দুখীয়া শ্ৰেণীৰ ৰোগীসকলে যাতে সকাহ পায় তাৰ কাৰণে দাবী উত্থাপন কৰিছো কাৰণ বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ এখন স্বাস্থ্য কেন্দ্ৰ এইখন স্বাস্থ্য কেন্দ্ৰত যদিহে দুখীয়া এগৰাকী নিচলা ব্যক্তিয়ে আহি চিকিৎসাৰ কাৰণে ইয়াত আহি পৰ্যাপ্ত সুবিধা নাপায় তেন্তে আচলতে তেওঁলোকে কিদৰে বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত তেওঁলোকে চিকিৎসা কৰিব এই ক্ষেত্ৰত মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো আৰু অতি শীঘ্ৰে যাতে এই যিখন বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰত যাতে পৰ্যাপ্ত পৰিমাণৰ ঔষধসমূহৰ ব্যৱস্থা কৰি যাতে সুশৃংখলাবদ্ধভাৱে যাতে ডাক্তৰসমূহ উপস্থিত থাকে বা ৰোগীক যাতে তেওঁলোকে সেৱা কৰিব পাৰে তাৰ কাৰণে মই দাবী উত্থাপন কৰিছো এতিয়া অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো হ'ব লক্ষণীয় বিষয় ব্যুৰ ৰিপৰ্ট বাইহাটা লাইভ